হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে চলে পনীৰ ৰেচিপি এটা লৈ আহিছোঁ। খাবলৈ খুবেই ভাল হৈছিল, তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া আহকচোন ৰেচিপিটো আগলৈকে চাওঁ। মই প্ৰথমে মছলাখিনি বনাই লৈছোঁ। তাৰ বাবে মই এচামুচৰ জোখাৰে জিৰা, এচামুচ ধনিয়া গুটি, 2টা ইলাচি, এটুকুৰা ডালচেনি, 3টামান শুকান জলকীয়া দি দিছোঁ আৰু এচামুচৰ জোখাৰে চফ দি দিছোঁ। এতিয়া গোটেইখিনি 2 মিনিটমান সময় ল' ফ্লেমত ভাজি লৈছোঁ। এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া কাঢ়ি ৰাখিম। মই এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে। কিছুমানে কেঁচাকৈয়ে দিয়ে, তেনেকৈও ভালেই লাগে, কিন্তু চবৰে টেষ্ট বেলেগ। আমি ফ্ৰাই কৰি ল'লে ভাল পাওঁ, সেইবাবে এনেকৈয়ে দিছোঁ। পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে। ইয়াতকৈ বেছি ৰঙচুৱা নকৰোঁ, নহ'লে টান নিচিনা হৈ যায়। ইমানখিনিতে ৰাখি দিছোঁ। এয়া তেলখিনি গৰম হৈ আহিল। ইয়াত মই এতিয়া এটা ডাঙৰ চাইজৰ পিঁয়াজ দি দিছোঁ। এইখিনি মই এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। অকণমান মই এতিয়া ইয়াত 5 ফোৰণ দি দিছোঁ, বেছিকৈ দিয়া নাই, আৰু এখিলা তেজপাত, এটা শুকান জলকীয়াও দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিল। মই ইয়াত এতিয়া খুন্দি লোৱা আদা ৰচুনৰ পেষ্ট এচামুচ দি দিছোঁ আৰু এইখিনি এতিয়া কেঁচা গন্ধটো যোৱালৈকে অকণমান ভাজি লৈছোঁ। এইখিনি সময়তে মই ইয়াত আধা চামুচৰ জোখাৰে হালধি গুড়া দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই দিছোঁ। পিঁয়াজখিনি ভালদৰে ভজা হৈ গ'ল। ইয়াত মই এতিয়া যি মছলাখিনি ভাজি লৈছিলোঁ, তাত পানী অকণমান দি পেষ্ট বনাই ল'লোঁ, সেইখিনি দি দিলোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 3 মিনিটমান সময় মই এনেদৰে ভাজি লৈছোঁ। মছলাখিনি তেল এৰালৈকে ভাজি ল'লোঁ। ইয়াত মই এতিয়া বিলাহীখিনি দি দিছোঁ। মই সৰু কণ বিলাহী ব্যৱহাৰ কৰিছোঁ, মাজৰ গুটিখিনি এৰাই লৈছোঁ, নহ'লে বেছি টেঙা হৈ যায়। এতিয়া এইখিনি 5 মিনিটমান হ'ব এনেদৰে ভাজি লৈছোঁ। বিলাহীখিনি সোনকালে সিজিবৰ বাবে মই ইয়াত এতিয়া সৰু চামুচেৰে এচামুচৰ জোখাৰে নিমখ দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 10 মিনিটমান সময় বিলাহীখিনি সিজালৈকে ভাজি ল'ম। এয়া অলপ সময় ভজাৰ পাছত বিলাহীখিনি ভালদৰে সিজি আহিলে ইয়াত মই এতিয়া বইল কৰি ৰখা চলেখিনি দি দিম। মই কাবুলী চানাখিনিৰ সৈতে আলু এটাও বইল কৰি ৰাখিছিলোঁ। এতিয়া 5 মিনিটমান সময় গেছটো মিডিয়াম ফ্লেমত ৰাখি মছলাখিনিৰ সৈতে ভাজি লৈছোঁ আৰু তলফালে লাগি নাযাবৰ বাবে মই ইয়াত কাবুলী চানা বইল কৰি ৰখা পানী অকণমান দি দিছোঁ। মছলাখিনিৰ সৈতে এনেদৰে ভাজি ল'লে খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও বনাই খাই চাবচোন এনেকৈ এদিন। এয়া 5 মিনিটমান সময় মছলাখিনিৰ সৈতে ভাজি ল'লোঁ। ইয়াত মই এতিয়া চানাই বইল কৰি ৰখা পানীখিনি দি দিম। এইখিনি সময়তে মই ইয়াত ফ্ৰাই কৰি ৰখা পনীৰখিনি দি দিছোঁ। মই উতলাৰ আগতেই দিছোঁ যাতে পনীৰখিনিত নিমখ আৰু মছলাৰ টেষ্টটো সোমাই যায়। এতিয়া গেছটো হাই ফ্লেমত ৰাখি 5 মিনিট আৰু 5 মিনিট মিডিয়াম ফ্লেমত ৰাখি ঢাকন লগাই উতলিবলৈ দিম। এয়া 10 মিনিট পিছত ঢাকনেৰে চাইছোঁ, গোটেইখিনি ভালদৰে উতলি আহিলে আৰু চলেখিনি যিহেতু বইল কৰা আছিল সিজিয়ে গ'ল। এতিয়া অকণমান ডাঠ কৰিবৰ বাবে আঞ্জাখন চলেখিনি এনেদৰে অকণমান ভাঙি দিম, নহ'লে বেছি পাতল লাগিব। গ্ৰেভি নিচিনা হ'লে খাবলৈ ভাল লাগে। এইখিনি সময়তে মই ইয়াত কাটি ৰখা ধনিয়া পাত দি দিছোঁ আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি অকণমান সময় উতলিবলৈ দিছোঁ। আৰু ইয়াত মই এতিয়া এচামুচৰ জোখাৰে ঘি দি দিম। ঘি দিয়া নিদিয়াটো নিজৰ কথা, আপোনালোকে যদি ইচ্ছা কৰে নিদিবও পাৰে, কিন্তু দিলে টেষ্টটো অকণমান ভাল লাগে খাবলৈ, সেইবাবে মই এচামুচ ঘি দি দিম।
সেইখিনি ভালদৰে মিলাই দিছোঁ। এয়া মোৰ চলে পনীৰ নমাব পৰা হৈ গৈছে। আপোনালোকেও এনেদৰে এদিন বনাই খাই চাবচোন, খাবলৈ খুবেই ভাল লাগে। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।